ভাষণ এটা দিওঁ দে দে মাইক্ৰফোনটো পাইছ যেতিয়া কাহি পাতি ল আৰু ৰেডি ৰাইজ আমি আহি উপস্থিত হৈছে সেইখন গাঁও যিখনত ৰাইজে মৎস্য উৎপাদন কৰিছে এই ডাঙৰ ডাঙৰ মাছ আছে মই সৰু মাছৰ কথা কল্পনা চাওলা মহাকাশলৈ গৈছিল শুনিছিল নহয় হিমা দাস সৰু ছোৱালী দৌৰি দেশলৈ সন্মান কঢ়িয়াই আনিছে জানে জানো মাদাৰ টেৰেছাই শান্তিৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰি দিলে জানে এইবোৰক কাম বুলি কয় বাইলুঙে গাড়ী এখন লৈছে এইটো কি ঘটিটো কাম হলে অসমৰ মুখ্যমন্ত্ৰী কোন এই হেৰি নৰেন্দ্ৰ বুচি আকৌ হেমন্ত বিশ্ব শৰ্মা আছিল এতিয়া নৰেন্দ্ৰ বুচি হৈছে আৰু তাৰ পৰাই আকৌ এতিয়া আকৌ কোনোবা নতুনকৈ উঠিছে বোলে কাষৰ বগতীখন আৰু কি হলে কথা এটা সুধিম বুলি ভাবিছিলো ডিষ্টাৰ্ব কৰিবলৈ বেয়া লাগিল কি পঢ়ি আছেনো অসীমত যাৰ হেৰাল সীমা ক্লাছ কিতাপ পঢ়িছে আপুনি এক বহনত 3 বাৰ উৰাইছো কাহিনীটো জানে কওকচোন কিন্তু এটা সময় নাই নহয় ছাৰ